আজি বনাব লৈছোঁ ৰহৰ দালি, গোটাকৈ লৈছোঁ বিলাহী, পিঁয়াজ আৰু নহৰু। এনেকৈ মই আজি কুকাৰত চব দি দিছোঁ গোটাকৈ। জোখ অনুযায়ী নিমখ হালধি দি দিব। এতিয়া মই কুকাৰতে বইল হ'বলৈ পাতি দিম। দালি বইল হৈ গ'ল। লগতে মই তেল মাৰিবলৈ শুকান জলকীয়া, পাঁচফোৰণ আৰু তেজপাত লৈ লৈছোঁ। কেৰাহী পাতি তেল ঢালি লৈছোঁ। ইয়াতে মই শুকান জলকীয়া, পাঁচফোৰণ আৰু তেজপাত ঢালি দিম। এইপিনে খুতুৰা ভাজি বনাই আছোঁ। এয়া মোৰ ভজা হৈ গৈছে। দালি ঢালি দিলোঁ। কি ধুনীয়াকৈ সিজি গৈছে। চবেই বনাই খায়। মইনো কেনেকৈ বনাই খাইছোঁ তাকে দেখুৱাইছোঁ। বনোৱা চবৰে তৰিকাবিলাক বেলেগ বেলেগ। এনেকৈ ৰহৰ দালি আপোনালোকে বনাই খাই চাব, খুব ভাল পাব। মই খাই খুব ভাল পালোঁ। তাকে আপোনালোকৰ আগত ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। লগতে মই ধনিয়া পাত ঢালি দিছোঁ। ধনিয়া পাত ঢলা হৈ গৈছে মোৰ। ঢালি ধুনীয়াকৈ মই লৰাই দিছোঁ। এইফালে মই কেৰাহী পাতি তেল ঢালি লৈছোঁ। পিঁয়াজ কাটি লৈছোঁ সৰু সৰুকৈ। পিঁয়াজখিনি মই ঢালি দিম ৰঙচুৱাকৈ ভাজিবলৈ। ৰঙচুৱা হৈ গ'লে মই তাতে ঢালি দিম ডিম। ডিমখিনি মই বাতিতে ভাঙি লৈছোঁ যাতে ডিমৰ খোলাটো পৰি নাযায়। এনেকৈ ধুনীয়াকৈ ডিমখিনি মই উলিয়াই লৈছোঁ। পিঁয়াজ ভজা হৈ গৈছে। তাতে মই হালধি আৰু অকণমান নিমখ জোখ অনুযায়ী ঢালি লৈছোঁ। এতিয়া মই এনেকৈ ঘূৰাই লৈ লাহেকৈ মিলাই দিছোঁ। কি ধুনীয়া হৈ গৈছে। ইয়াতে মই ঢালি দিম ধনিয়া পাত। ধনিয়া পাতে ডিমে খাই খুব ভাল লাগে। এনেকৈ মই আজি আমলেটটো বনাইছোঁ। ধনিয়া পাত ঢলা হৈ গৈছে। এতিয়া মই লুটিয়াই দিম ধুনীয়াকৈ। এয়া মই ধুনীয়াকৈ লুটিয়াই দিয়াৰ পাছত কি ধুনীয়া হৈ গৈছে চব। এইফালে মোৰ দালি ৰেডি হৈ গ'ল। এইফালে মোৰ ডিমো ভজা হৈ গ'ল। আজি মই ভাত সাজ এনেকৈ খালোঁ। ডিম ভজা, দালি আৰু খুতুৰা ভজা। খুতুৰা শাকটো খাই খুব ভাল লাগে। ধুনীয়াকৈ ভাজি লৈছোঁ খুতুৰা শাকখিনি। এইফালে মোৰ খুতুৰা ৰেডি ভাজি, এইফালে ডিম আমলেট ভাজি, এইফালে দালি চব ৰেডি। আজি ভিডিঅ'টো কেনেকুৱা লাগিলে, ভাল লাগিলে কমেণ্ট কৰি জনাব। ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বাই বাই।